চৰকাৰে কৈছে যে আমাৰ বিদ্যালয় শিক্ষক নিযুক্তি যিবোৰ হ'ব ইংৰাজী ভাষা ভালকৈ ক'ব পৰাকৈ ইংৰাজীত প্ৰফিচিয়েঞ্চি থকা সকলকহে শিক্ষক নিযুক্তি দিয়া হ'ব। এইটোৰ দ্বাৰা বাৰ্তা কি দিব খুজিছে? অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমত পঢ়া মেধাৱী ছাত্ৰ ছাত্ৰীসকলক শিক্ষক নিযুক্তি দিয়া নহ'ব। এইটোৰ বাৰ্তা দিব খুজিছে, যিটোক আমি বিৰোধিতা কৰিছোঁ। আমাৰ অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমত পঢ়ি উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলকহে আমাৰ শিক্ষক পদত নিযুক্তি দিব লাগে। আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী জানে। মূল বিষয়টোৱে কি? মূল বিষয়টোৱে হ'ল যে অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ ওপৰত মাধমাৰ সোধাব খুজিছে, নিষেধ কৰিব খুজিছে এই মাধ্যম, আৰু ৰাজ্যিক বৰ্ডবিলাক নিষেধ কৰিব খুজিছে। আৰু এই কথা আমি কেতিয়াও নামানো, আৰু সেইবাবে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। আৰু এনে এটা পৰস্পৰ বিৰোধী সিদ্ধান্ত যে অসম চৰকাৰে কৈছে যে আমি মেডিকেল আৰু ইঞ্জিনিয়াৰিং আমি অসমীয়াত শিকাম, মাতৃভাষাত আমি পঢ়াম, আৰু যিবোৰ ছাত্ৰ ছাত্ৰীক মেডিকেল ইঞ্জিনিয়াৰিং অসমীয়া বা মাতৃভাষা মাধ্যমত পঢ়াব সেই ছাত্ৰ ছাত্ৰীক আকৌ তৃতীয় মানৰ পৰা দশমমান শ্ৰেণীলৈকে ইংৰাজী মাধ্যমত পঢ়িব খুজিছে, ইংৰাজী আৰু গণিত আৰু বিজ্ঞানত। এইটো কেনেকুৱা এটা কথা? এইটো পৰস্পৰ বিৰোধী এটা কথা। গতিকে চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তসমূহ প্ৰত্যাহাৰ কৰিব লাগিব। আৰু কেইবাটাও কথা, ধৰক আমাৰ বিদ্যালয়সমূহত কি কৰিব লাগে? এতিয়া আমাৰ অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষাটো ভালকৈ শিকাব লাগে। সেইটোৱে মূল বিষয়, যিটো চৰকাৰে এটা ক'ব খুজিছে, ধাৰণা দিব খুজিছে যে আমাৰ অসমীয়া বা বড়ো বা মাতৃভাষা মাধ্যমত পঢ়া ল'ৰা ছোৱালীয়ে কম্পিটিশ্যনত যাবলৈ অসুবিধা পায়, যাতে কম্পিটিটিভ পৰীক্ষাত যাতে যাব পাৰে, সেইকাৰণেহে তৃতীয় শ্ৰেণীৰ পৰা দশম বা দ্বাদশ শ্ৰেণীলৈকে ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান শিকাব খোজা হৈছে। আমাৰ কথাটো আমি ক'ব খুজিছোঁ এইটো সমাধান সূত্ৰ নহয়। সমাধান সূত্ৰ কোনটো? সমাধান সূত্ৰ হ'ল যে আমাৰ অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমত পঢ়া ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়সমূহত ইংৰাজী ভাষাটো ভালকৈ শিকাব লাগে, আৰু এনেধৰণে ভালকৈ শিকাব লাগে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ ইংৰাজী লিখিব পাৰে, সলসলকৈ ইংৰাজী ক'ব পাৰে। এইটো কাম কৰিলেতো সমাধান হৈ গ'ল। যিকোনো বিষয় আয়ত্ব কৰিব পাৰিব। মাতৃভাষা মাধ্যমতে এটা বিষয় আয়ত্ব কৰাটো আটাইতকৈ উত্তম পন্থা। আমাৰ বিভিন্ন পণ্ডিত, আমাৰ দাৰ্শনিক, আমাৰ বিশিষ্ট শিক্ষাবিদসকলে কৈ আছে। গতিকে আমাৰ বিদ্যালয়সমূহত অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমতে চলিব লাগিব, কিন্তু তাতে আমি ইংৰাজী ভাষাটো ভালকৈ শিকাব লাগে। আৰু একেধৰণে ইংৰাজী মাধ্যমৰ বিদ্যালয়টো অসমীয়া, বড়ো বা নিজৰ মাতৃভাষাটো ভালকৈ শিকাব লাগে, যাতে ইংৰাজী মাধ্যমৰ পৰা ছাত্ৰ ছাত্ৰীয়েও অসমীয়া বা নিজৰ মাতৃভাষাটো ভালকৈ ক'ব পাৰে। এই কামটো কৰিলে সমাধানৰ উত্তৰ আছে। গতিকে চৰকাৰে যিটো যুক্তি দি আছে যে তৃতীয় মানৰ পৰা দ্বাদশ মান শ্ৰেণীলৈ অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ালে আমাৰ ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতাত আগবাঢ়ি যাবলৈ সুবিধা পাব, সেইটো সমাধান সূত্ৰ নহয়। আমি চৰকাৰক ক'ব খুজিছোঁ সমাধান সূত্ৰ এইটোহে, আমাৰ অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমত ইংৰাজী ভাষাটো ভালকৈ শিকোৱাৰ ব্যৱস্থা কৰক, আৰু তাৰ কাৰণে বিজ্ঞানসন্মতভাৱে পাঠ্যক্ৰম দিয়ক আৰু শিক্ষক দিয়ক। সেইটো কৰিলেই আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। সেই কামটোৱে কৰিব লাগে। দ্বিতীয় কথাটো হ'ল যে আমাৰ অসমীয়া মাধ্যম চৰকাৰী খণ্ডৰ বিদ্যালয়, অসমীয়া, বড়ো বা মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰ ভালকৈ সজাই পৰাই তুলিব লাগে, আন্তঃগাঁথনি ভাল কৰিব লাগে, শ্ৰেণীকোঠাবোৰ ভাল কৰিব লাগে, আটক ধুনীয়াকৈ সজাব লাগে, যাতে শিক্ষক শিক্ষয়িত্ৰীসকলেও পাঠদান কৰি আনন্দিত হয়, বিদ্যালয়খনৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি হয়। সেই কামটোহে কৰিব লাগে। মুঠতে চৰকাৰী খণ্ডৰ বিদ্যালয়, অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ বিদ্যালয় জয়যাত্ৰা অব্যাহত ৰাখিব পৰাকৈ অসম চৰকাৰে সকলো ফলপ্ৰসূ পদক্ষেপ লওক। চৰকাৰৰ সেইটোহে কৃতিত্ব যে চৰকাৰী খণ্ডৰ বিদ্যালয়, অসমীয়া, বড়ো বা মাতৃভাষা মাধ্যমৰ বিদ্যালয় জয়যাত্ৰা অব্যাহত ৰাখিছে। সেইটোহে কৃতিত্ব, সেইটোৱে দক্ষতা। সেইটোকে নকৰি আমাৰ ওপৰত যদি জোৰ জুলুমকৈ যদি এটা মাধ্যম জাপি দিয়ে, এইটোতো হ'ব নোৱাৰে। তিনিটা পৰ্যায়ত আক্ৰমণ হৈছে। এটা পৰ্যায় আমাৰ ইতিমধ্যে যিসমূহ অসমীয়া বা মাতৃভাষা মাধ্যমৰ বিদ্যালয় আছে, সেই বিদ্যালয়বোৰ পেৰেলেল ইংৰাজী মিডিয়াম খুলিব খুজিছে। অসমীয়া, বড়ো বা মাতৃভাষা মাধ্যমত ইতিমধ্যে প্ৰত্যেকখন জিলাৰ 5খনৰ পৰা 10খনকৈ বিদ্যালয়ত পেৰেলেল সমান্তৰাল ইংৰাজী মাধ্যম খুলিব। এইটো এটা সাংঘাতিক মাধমাৰ। অসমীয়া মাধ্যম বা বড়ো বা মাতৃভাষা মাধ্যমৰ মাধমাৰ। আক্ৰমণ নম্বৰ 1। আক্ৰমণ নম্বৰ 2 কি? প্ৰতিটো সমষ্টিত একোখনকৈ আদৰ্শ বিদ্যালয়, যিখন আটাইতকৈ ভাল প্ৰতিষ্ঠিত বিদ্যালয় অসমীয়া, বড়ো বা মাতৃভাষা মাধ্যমৰ বিদ্যালয়, সেই বিদ্যালয়সমূহক এতিয়া CBSEৰ অন্তৰ্গত ইংৰাজী মাধ্যম কৰিব। আকৌ দ্বিতীয় মাধমাৰ। তৃতীয় মাধমাৰ হ'ল যে প্ৰতিটো সমষ্টিত একোখনকৈ ইংৰাজী মাধ্যমৰ CBSEৰ অন্তৰ্গত বিদ্যালয় পাতিব। তৃতীয় মাধমাৰ। মুঠতে আমাৰ অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমৰ ওপৰত বৈধ মাধমাৰ দিবলৈ বিচৰা হৈছে। আৰু তাৰ লগে লগে আমাৰ ৰাজ্যিক বৰ্ডবোৰ নিষেধ কৰিব খোজা হৈছে।
সেৱা আছে, কাউন্সিল আছে, এইবোৰ জাতীয় অনুষ্ঠান। কি কৰিব লাগে এতিয়া? সেৱা আৰু কাউন্সিল গতিশীল কৰিবৰ কাৰণে বিশিষ্ট শিক্ষাবিদৰ এখন পৰিচালনা সমিতি গঠন কৰিব লাগে। তেওঁলোকক স্বতন্ত্ৰভাৱে কাম কৰিবলৈ দিব লাগে আৰু ইয়াত ৰাজনৈতিক হস্তক্ষেপ হ'ব নালাগে, দিব নালাগে। তেতিয়া এই ৰাজ্যিক বোৰ্ডবিলাকে স্বতন্ত্ৰভাৱে বৈদ্যুতিক কাম কৰিব পাৰিব। আমাৰ ৰাজ্যিক বোৰ্ডবোৰ গতিশীল হ'ব। মুঠতে গোটেই চৰকাৰৰ লক্ষ্যটো হ'ল যে অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব লাগে, নিশেষ কৰিব লাগে, ৰাজ্যিক বোৰ্ডবিলাকৰ ওপৰত মাধমাৰা সোধাব লাগে। এই কথাটো কেতিয়াও আমি মানি নলওঁ। এই কথাটো চৰকাৰে পুনৰ বিবেচনাৰে প্ৰত্যাহাৰ কৰিব লাগিব, কাৰণ এইখন অসম হয়। এইখন অসমত অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু সকলো জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশ হ'ব লাগিব। ইয়াত অসম চৰকাৰে অন্তৰায় হৈ থিয় দিব নালাগিব। আৰু সেইকাৰণে অসম চৰকাৰক ক'ব খুজিছোঁ, অসম চৰকাৰে অসমীয়া ভাষা বা বড়ো ভাষা বা মাতৃভাষা বিদ্বেষী, এই মাতৃভাষা বিদ্বেষী মনোভাৱ অসম চৰকাৰে ত্যাগ কৰক। যে চৰকাৰে কৈছে যে ইংৰাজীত প্ৰফিচিয়েঞ্চি থকাটো বাধ্যতামূলক। এতিয়া আমাৰ এইটোৰ দ্বাৰা কি বাৰ্তা দিছে যে অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষক পদত নিযুক্তি আৰু নাপাব, আৰু এইটো বাৰ্তা দিব খুজিছে। এই বাৰ্তাটো কেতিয়াওতো গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে মূল বিষয়টো যি এইখন হ'লে অসম হয়, এইখন অসমত চৰকাৰী খণ্ডত যোনে পঢ়িছে বা অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমত যিসকলে শিক্ষা গ্ৰহণ কৰিছে, তেনে শিক্ষা গ্ৰহণ কৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ইয়াত শিক্ষক পদত নিযুক্তি দিব লাগে। আৰু সেইকাৰণে কৈছোঁ, উত্তৰ এটা চৰকাৰে কাইলৈ পৰা এটা সিদ্ধান্ত লওক যে অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমত ইংৰাজী ভালকৈ শিকোৱা হ'ব। এনেকৈ শিকোৱা হ'ব যাতে ভালকৈ ইংৰাজী লিখিব পাৰে, সলসলকৈ ক'ব পাৰে। এই কামটো কৰিলেই সকলো সমস্যা এটাৰ সমাধান আছে। আৰু চাওক, অসম বিজ্ঞান সমিতি আমাৰ এটাই সন্মানীয় সংগঠন, অসমৰ বিজ্ঞানীসকলৰ সংগঠন। অসম বিজ্ঞান সমিতিয়ে কৈছে যে ৩য় মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী মাধ্যমত বিজ্ঞান শিকোৱাটো বিজ্ঞানসন্মত নহয়। এতিয়া অসমৰ বিজ্ঞানীসকলে কোৱা কথা, গতিকে শিকাব নালাগে। আৰু ৰহস্যটো তেওঁলোকে জানিব, কিন্তু মূল বিষয়টো হ'ল যে অসমক নিজে মনে প্ৰাণে ভাল পাব লাগিব। অসমক মনে প্ৰাণে ভাল পোৱা মানুহে এই কামটো কৰিব নোৱাৰেতো। অসমক মনে প্ৰাণে ভাল পোৱাসকলে ইয়াত অসমীয়া ভাষা, অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ জয়যাত্ৰা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব। গতিকে মূল বিষয়টো মই আকৌ কৈছোঁ যে যিকোনো এটা বিষয় আয়ত্ব কৰিলে মাতৃভাষাৰ ওপৰত শক্তিশালী মাধ্যম নায়েই। এইটো আমি কোৱা কথা নহয়, বিভিন্ন পণ্ডিত, বিশেষজ্ঞ, গৱেষক সকলোৱে কৈ আছে। আৰু এতিয়া হঠাৎ এই কামটো কৰিব, এই কামটোতো মানি ল'ব পৰা কথা নহয়। অসমক মনে প্ৰাণে ভাল পোৱাসকলে অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰে। আৰু সেইকাৰণে কৈছোঁ চৰকাৰে সিদ্ধান্তটো পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিব লাগে। চাওক, আমি খুব যুক্তিপূৰ্ণভাৱে আমি আগবাঢ়ি গৈছোঁ। অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, সুদৌসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰথমতে আমি মিলিত হ'লোঁ। আমি যুটীয়াভাৱে, যৌথভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি যৌথ স্মাৰক পত্ৰ দিছোঁ। এই বাৰ্তাটো বুজি পাব লাগিব। তাৰপিছত যোৱাকালি সকলো শিক্ষক সংগঠন, প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় 12টা শিক্ষক সংগঠনে একেলগে কৈছে যে এইটো বেয়া কাম, এইটো প্ৰত্যাহাৰ কৰিব লাগে, এইটো ভুল হৈছে, চৰকাৰৰ সিদ্ধান্ত ভুল বুলি কালি কোৱা হৈছে। বিভিন্ন জনজাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত আমাৰ আলোচনা হ'ব, ইতিমধ্যে সকলোৱে কৈছে। আমি আকৌ একেলগে বহি পেলাই আমি আমাৰ মতামত আমি প্ৰকাশ কৰিম। অসম বিজ্ঞান সমিতিয়ে কৈছে অসমীয়া মাধ্যমৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ এটা শৈক্ষিক আন্দোলন কৰি আছে অসম জাতীয় বিদ্যালয় শিক্ষা সংঘতে। কালি তেখেতসকলৰ শিক্ষা সংঘতে এটা সিদ্ধান্ত লৈছে, কাৰণ এইটো অসমীয়া মাধ্যমৰ এটা সফল কাহিনী। এতিয়া বিদ্যালয় একত্ৰীকৰণৰ কাম চলি আছে। এতিয়া কোনোবা এখন বিদ্যালয়ত ধৰি লওক ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, চৰকাৰৰ কামটো কি হ'ব লাগে, কিয় কমিছে, সেইখন বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ কেনেকৈ বৃদ্ধি কৰিব পাৰি, সেই কামটো ফলপ্ৰসূভাৱে কৰাটোহে দক্ষতা আৰু কৃতিত্ব। সেইটোকে নকৰি যদি ওচৰৰ বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি পেলাই যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব খুজিছে, এইটোতো কেতিয়াওতো স্বাস্থ্যকৰ সিদ্ধান্ত নহয়। আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে এই গোটেই বিষয়টোৰ ওপৰত এটা পুনৰ পৰ্যালোচনা হ'ব লাগে, পুনৰ নিৰীক্ষণ হ'ব লাগে। আৰু যেতিয়ালৈকে পুনৰ পৰ্যালোচনা নহয়, তেতিয়াহ'লে বিষয়টো স্থগিত ৰাখিব লাগে, চাব লাগে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমিছে, কাৰণটো কি, কাৰণবোৰ উলিয়াই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ, বিদ্যালয়খনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ কি কৰিব পাৰি, সেইটো কাম হাতে কামে কৰিলেহে এইটো চৰকাৰৰ দক্ষতা বুলি ক'ব। চৰকাৰে শেহতীয়াকৈ কেইটামান শৈক্ষিক সিদ্ধান্ত লৈছে। চৰকাৰে ভৱিষ্যতে কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহ'ব বুলি কৈছে। এই সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ। 3য় মান শ্ৰেণীৰ পৰা দ্বাদশ মান শ্ৰেণীলৈকে আমাৰ বিদ্যালয়সমূহত
গণিত আৰু বিজ্ঞানত ইংৰাজী মাধ্যমত পাঠদান কৰিবলৈ বিচাৰিছে। এই সিদ্ধান্তক আমি স্পষ্টভাৱে বিৰোধিতা কৰিছোঁ আৰু আমাৰ অসমীয়া মাধ্যম, বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ বিদ্যালয়ক সামন্তৰালভাৱে ইংৰাজী মাধ্যম খুলিব খুজিছে। সেই সিদ্ধান্তক আমি বিৰোধিতা কৰিছোঁ আৰু প্ৰতিটো সমষ্টিত এখন আদৰ্শ অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ক ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰি CBSEৰ অন্তৰ্গত কৰিব খুজিছে আৰু প্ৰতিটো সমষ্টিত একোখনকৈ বিদ্যালয় ইংৰাজী মাধ্যম আৰু মাধ্যমৰ বিদ্যালয় CBSEৰ অন্তৰ্গত স্থাপন কৰিবলৈ বিচাৰিছে। এই সকলো সিদ্ধান্তক আমি স্পষ্টভাৱে বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্তসমূহ অদূৰদৰ্শী, অবিজ্ঞানসন্মত, অযুক্তিকৰ হয় আৰু এইবোৰ সিদ্ধান্তই অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব, ৰাজ্যিক বৰ্ডবিলাকৰ ওপৰত মাধমাৰা সোধাব আৰু এইটো জাতীয় স্বাৰ্থৰ পৰিপন্থী এটা কাম আৰু সেইকাৰণে অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমক নিঃশেষ কৰিবৰ কাৰণে অসম চৰকাৰে যি পৰিকল্পনা কৰিছে, যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।